স্বাগতম জানাইছোঁ কেৰিয়াৰ হাইপ ইউটিউব চেনেললৈ। বন্ধুসকল, লৈ আহিছোঁ নতুন এটা জব নটিফিকেশ্যন, যিটো নটিফিকেশ্যন জাৰি কৰিছে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ পৰা। আহক আমি এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ জানিম আমি ইয়াক কেনেকৈ এপ্লাই কৰিম, চেলাৰী কিমান আহিব, ইয়াৰ লাষ্ট ডেট কিমান, এজ ৰিলেক্সন কেনেকুৱা ধৰণৰ দিয়া আছে, লগতে ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, গোটেইখিনি বস্তু আমি ডিটেইলছত আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। চ' ইয়াতে পোনপ্ৰথমে আমাক কি দিয়া আছে, ইয়াতে আমাক ভেকেঞ্চি হিচাপে দিয়া আছে যে এছিষ্টেণ্ট কমাণ্ডেণ্ট জেনেৰেল ডিউটি মানে জি ডি। তো জি ডিৰ কাৰণে কিমান ভেকেঞ্চি আছে, 50টা পোষ্ট আছে, যিটো মেলৰ বাবে অনলি। এজ লিমিটেশ্যন ইয়াতে আছে 01 বা 1 জুলাই 1999 পৰা ষ্টাৰ্ট কৰি 30 জুন 2003লৈকে। আৰু এই দুটা ডেটতো যদি কোনোবাৰ হয়তো এনেকুৱা আছে যে ডেট অফ বাৰ্থ এই দুটা ডেটতে হয়, তথাপি সিহঁতে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। মানে আপোনাৰ ডেট অফ বাৰ্থটো জুলাই মাহৰ 1 তাৰিখৰ পৰা 1999 চনৰ 2003 চনৰ 30 জুনলৈকে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আছে কি এডুকেশ্যনেল কোৱালিফিকেশ্যন। ইয়াতে কি কৈছে, নাম্বাৰ 1ত কৈছে শুড হোল্ড এ ডিগ্ৰী অফ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ মিনিমাম 60% মাৰ্কছ। তো এটলিষ্ট আপুনি 60% পাব লাগিব কোনোবা এটা ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপুনি ডিগ্ৰী কৰোঁতে। নাইবা আপুনি যদি কোনোবা এটা এফিলিয়েটেড কলেজত পঢ়িছে, সেইটো কি একচুৱেলি যে ডিগ্ৰী বা সেইটো এটা ইউনিভাৰ্চিটিৰ আণ্ডাৰতে হয়। চ' সেইটোকে আমি এটা ইউনিভাৰ্চিটি বুলি ভাবিম। তো আপুনি যদি গুৱাহাটী ইউনিভাৰ্চিটি নাইবা ডিব্ৰুগড় ইউনিভাৰ্চিটি নাইবা তেজপুৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত কৰিছে, তথাপি আপুনি তাতে কি হ'ব লাগিব যে 60% পালে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট নাম্বাৰ 2ত কি কৈছে, মেথামেটিক্স এণ্ড ফিজিক্স ছাবজেক্ট আপ টু ইণ্টাৰমিডিয়েট। মানে আপুনি হায়াৰ ছেকেণ্ডাৰীত এটলিষ্ট আপোনাৰ হায়াৰ ছেকেণ্ডাৰীত কি থাকিব লাগিব, মেথামেটিক্স এণ্ড ফিজিক্স থাকিব লাগিব। নেক্সট কি আছে, ইয়াতে কোৱা হৈছে এছিষ্টেণ্ট কমাণ্ডেণ্ট টেকনিচিয়ান বা আমি টেকনিকেল বুলি কোৱা যাক। এতিয়া টেকনিকেলত কিমান পোষ্ট আছে, ইয়াতে পোষ্টখিনি মেনশ্যন কৰোৱা নাই। যিকেইটা পোষ্ট আছে গোটেইখিনি পোষ্ট কি হ'ব, অনলি মেলৰ বাবে হ'ব। ইয়াৰ বাবে আপোনাৰ ডেট অফ বাৰ্থ হ'ব লাগিব যে 1999 1 জুলাইৰ পৰা ষ্টাৰ্ট কৰি 2003 30 জুনলৈকে আপোনাৰ ডেট অফ বাৰ্থটো থাকিব লাগিব, বা এই দুটা ডেটত আপোনাৰ ইনক্লুচিভ হয়। এই দুটা ডেটতে যদি আপোনাৰ জন্ম হৈছে, তথাপি আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট কি আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন। যে আপুনি ইঞ্জিনিয়াৰিং কমপ্লিট কৰিব লাগিব যিকোনো এটা ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা, য'ত আপোনাৰ এটলিষ্ট 60% মাৰ্কছ থাকিব লাগিব। ইয়াৰ লগতে আপোনাৰ 12ত মেথামেটিক্স এণ্ড ফিজিক্স থাকিব লাগিব। নেক্সট কি আছে আমাৰ এছিষ্টেণ্ট কমাণ্ডেণ্ট টেকনিকেল। চ' ইয়াৰ বাবে আৰু ওপৰত যিটো আমাৰ পোষ্ট আছিল দুয়োটাৰ বাবে ইয়াতে যিখিনি ক্ৰাইটেৰিয়া আছে ছেইম আছে। তো নেক্সট চাব, ইয়াতে যদি আমি চাব যাওঁ, ইয়াতে কি আছে, ইয়াতে দি আছে আমাৰ মেডিকেল ষ্টেণ্ডাৰ্ড। তো মেডিকেল ষ্টেণ্ডাৰ্ড আপোনাৰ কি হ'ব লাগিব, ইয়াতে হাইটটো আপুনি জি ডিৰ বাবে 157 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু লগতে ইয়াৰ বাবে আপোনাৰ ৱেইটটো কি আছে যে 10% একচেপ্টেবল। আপোনাৰ ৱেইটটো যদি হাইটৰ তুলনাত 10% যদি বেছি থাকে, তেতিয়া আপুনি একচেপ্ট হ'ব। আপোনাৰ হাইট হিচাপে আপোনাৰ ৱেইটটো কি হ'ব লাগিব, আপোনাৰ চেষ্টটো ঠিক থাকিব লাগিব। আৰু তাৰ লগতে আপুনি 5 ইঞ্চ ইয়াতে কি কৈছে যে এক্সপানশ্যন, আপুনি 5 ইঞ্চ ফুলাব লাগিব, বা হয়তো ফুলোৱা আপোনাৰ যিটো ক্ৰাইটেৰিয়া সেইটো ফিল কৰিব লাগিব, বা হয়তো আপুনি পাৰিব লাগিব যে 5 ইঞ্চ আপুনি ফুলাব লাগিব। নেক্সট কি আছে, আই চাইড আপুনি ক'বলৈ গ'লে ইয়াতে আই চাইড কি কৈছে যে 6/6 বা 6/9 আপুনি থাকিব লাগিব উইদাউট গ্লাছ। নেক্সট কি আছে, এক্সামিনেশ্যন ফি। এতিয়া এক্সামিনেশ্যন ফি কিমান আছে, ইউ আৰ আৰু অ' বি চিৰ বাবে 300, ST SCৰ বাবে নীল। আৰু যিখিনি আমি পে' কৰিম কি অনলাইন আমি পে' কৰিম, নেট বেংকিং নাইবা আমি কি কৰিম ক্ৰেডিট কাৰ্ডৰ থ্ৰুত আমি পে' কৰিব পাৰিম। ইয়াৰ বাবে আমাৰ এপ্লাইটো কি আছে যে ষ্টাৰ্টিং হ'ব 19 ফেব্ৰুৱাৰীৰ পৰা, আৰু যাৰ লাষ্ট ডেট আছে আমাৰ 6 মাৰ্চ 2024। যিখিনি বস্তু আমি এপ্লাই কৰোঁতে আমি সদায় অনলাইন এপ্লাই কৰিব লাগে। চ' আমি এইবাৰো কি কৰিম, অনলাইনে এপ্লাই কৰিব লাগিব গোটেইখিনি বস্তুৰ কাৰণে বা এইকেইটা ভেকেঞ্চিৰ বাবে। চ' অতি সোনকালে এপ্লাই কৰিব, যিহেতু আমাৰ অনলাইন এপ্লাই হয়। যদি আমি লাষ্ট ডেটৰ ফালে আমি হয়তো এপ্লাই কৰিম বুলি ভাবোঁ, তেতিয়াহ'লে ছাৰ্ভাৰৰ ক্ষেত্ৰত বহুত প্ৰব্লেম আহে। তেতিয়াহ'লে আপুনি এপ্লাই কৰাৰ ক্ষেত্ৰত আপুনি কি হ'ব যে হয়তো একচেপ্টেবল নহ'ব বা হয়তো এপ্লাইটো নহ'ব। চ' অনতিপলমে আমি এপ্লাইটো কৰিব। আৰু তাৰ লগতে ইয়াৰ বাবে কেনেকৈ প্ৰিপাৰেশ্যন ল'ব লাগে, নিশ্চয় সেইখিনি বস্তু আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব।
চ' আমি এনেধৰণৰ যিকোনো জব নটিফিকেশ্যন বা স্কলাৰশ্বিপ নাইবা হয়তো চৰকাৰী আঁচনিৰ বিষয়ে আমি এইটো ইউটিউব চেনেলত আপলোড কৰোঁ, ভিডিঅ' বনাই থাকোঁ বা হয়তো আমি সেইখিনি বস্তু নটিফিকেশ্যন দি থাকোঁ। চ' আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব, তাৰ লগতে বেল আইকনটো দবাই ল'ব। তো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।